গায়ত্ৰী সৎবুদ্ধিৰ মন্ত্ৰ। ওম ভূৰ্ভুবস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো যো ন প্ৰচোদয়াৎ। আজিৰ কাহিনী মুক্ত দ্বাৰ ৰুদ্ধ দ্বাৰ। এজন শিক্ষকৰ দৃষ্টিগোচৰ হ'ল যে কিছুমান বিদ্যাৰ্থী শ্ৰেণীকোঠাৰ বাহিৰত গোট খাই আছে। তেওঁ বিদ্যাৰ্থীসকলক সুধিলে, ল'ৰাহঁত, তোমালোকে বাহিৰত জুম বান্ধি আছা কিয়? ছাত্ৰসকলে ক'লে, মহাশয়, এই পাছফালৰ দুৱাৰখন এতিয়ালৈকে বন্ধ আছে, সেইকাৰণে আমি ভিতৰলৈ যাব পৰা নাই। শিক্ষকে ক'লে, আগফালৰ মূল দুৱাৰ খোলা আছে, সেই মুক্ত দুৱাৰেদি শ্ৰেণীকোঠাত প্ৰৱেশ কৰা। যিখন দুৱাৰ বন্ধ আছে সেইখন এৰি দিয়া হওক। বিদ্যাৰ্থীসকল আগদুৱাৰেদি শ্ৰেণীত প্ৰৱেশ কৰিলে আৰু নিজৰ নিজৰ স্থানত বহি পৰিল। শিক্ষকে কোৱা আৰম্ভ কৰিলে, ল'ৰাহঁত, আমাৰ জীৱনটো এটা শ্ৰেণীকক্ষৰ দৰেই। যিদৰে এই শ্ৰেণীকক্ষত দুখন দুৱাৰ আছে, সেইমতেই আমাৰ জীৱনতো দুখন দুৱাৰ থাকে। যেতিয়া আমি আগবাঢ়িবৰ বাবে অগ্ৰসৰ হওঁ, তেতিয়া আমাৰ যাত্ৰাপথত অনেক বাধা বিঘিনি আহি পৰে। আমি সেইবোৰক ৰুদ্ধ দুৱাৰ হিচাপে গণ্য কৰিব পাৰোঁ। কিন্তু সেই সময়ত কোনোবা ফালে এখন দুৱাৰ খোলা থাকে। অৰ্থাৎ যি বাধা বিঘিনি আমাৰ জীৱনলৈ আহে তাৰ কিবা এটা সমাধান নিশ্চয় থাকে। আমি এই সমাধান সূত্ৰক মুক্ত দুৱাৰ বুলি জানো। তেতিয়াই ৰামু থিয় হৈ সুধিলে, ছাৰ, মই এটা প্ৰশ্ন কৰিব পাৰোঁনে? শিক্ষকে ক'লে, নিশ্চয়, সোধা। ৰামুৱে ক'লে, মই বস্তি অঞ্চলত বাস কৰোঁ। আমাৰ ওচৰ চুবুৰীয়াই অনবৰতে হাই কাজিয়া কৰি থাকে। মোৰ পঢ়িবলৈ বৰ অসুবিধা হয়। শিক্ষকে ক'লে, তোমাৰ ওচৰ চুবুৰীয়াই কাহিলি পুৱাতে উঠি কাজিয়া কৰে নেকি? নাই ছাৰ, পুৱা দেৰিলৈকে তেওঁলোক শুই থাকে। শিক্ষকে ক'লে, তোমাৰ সমস্যাৰ সমাধান তোমাৰ লগতে আছে। তুমি পুৱা সোনকালে উঠি পঢ়া শুনা কৰিব পাৰা। যি সময়ত তোমাৰ ওচৰ চুবুৰীয়া নিতাল মাৰি থাকে, ঠিক কৈছে ছাৰ, মোৰ মুক্তদ্বাৰ পাই গ'লোঁ। এতিয়ালৈকে মই বন্ধ দুৱাৰৰ বিষয়েহে ভাবি আছিলোঁ। সেই সময়তে শ্যাম থিয় হৈ ক'লে, ছাৰ, মোৰ দেউতা দুখীয়া, মই বেলেগে টিউচন ল'বলৈ অসমৰ্থ। শিক্ষকে ক'লে, শ্যাম, চিন্তা কৰাচোন, অন্য কিবা উপায় আছেনে? কোনো মুক্ত দুৱাৰ তোমাৰ সন্মুখত নাইনে? শ্যামে ক'লে, এটা কথা হ'ব পাৰে ছাৰ, এখন মুক্তদ্বাৰ মই দেখা পাইছোঁ। মই আবেলি স্কুল ছুটি হোৱাৰ পাছত কিছু সময় স্কুলতে ৰৈ যাব পাৰোঁ আৰু শিক্ষকসকলৰ লগত মোৰ যি সমস্যা আছে তাৰ সমাধান সুধিব পাৰোঁ। শিক্ষকে ক'লে, চাব্বাছ, তোমাৰ মুক্তদ্বাৰ দেখাৰ অভ্যাস আৰম্ভ হ'ল। তেনেতে মনোহৰ উঠি ক'লে, ছাৰ, মোৰ স্বাস্থ্য বৰ ভাল নহয়, মই মনোযোগেৰে পঢ়া শুনা কৰিব নোৱাৰোঁ। শিক্ষকে প্ৰশ্ন কৰিলে, মনোহৰ, তুমি যোগাভ্যাস ব্যায়াম আদি কৰানে? মনোহৰে ক'লে, নাই ছাৰ, নকৰোঁ। শিক্ষকে ক'লে, ব্যায়াম আদি নিয়মীয়াকৈ কৰি তুমি তোমাৰ স্বাস্থ্য ঠিক কৰিব নোৱাৰানে? মনোহৰে তপৰাই ক'লে, ঠিক কথা ছাৰ, মোৰো দুৱাৰ মুক্ত হৈ গ'ল। শিক্ষক মহোদয়ে পঢ়োৱা আৰম্ভ কৰিলে, ল'ৰাহঁত, তোমালোকে দেখিলা, আমাৰ তিনিজন বিদ্যাৰ্থীয়ে ৰুদ্ধ দ্বাৰৰ ফালে ধ্যান দি আছিল।
আলোচনা কৰা কাৰণেই তেওঁলোকৰ সমস্যাৰ সমাধান ওলাই পৰিল আৰু এতিয়া তেওঁলোকৰ ধ্যান ৰুদ্ধ দুৱাৰৰ পৰা মুক্ত দুৱাৰৰ দিশে গতি কৰিলে আৰু মুক্ত দুৱাৰেদি প্ৰৱেশ কৰি তেওঁলোকৰ জীৱন আগুৱাই লৈ যাব পাৰে। সেইকাৰণে তোমালোক সকলোৱে যদি জীৱনত আগবাঢ়ি যাব খুজিছা, তোমালোকৰ জীৱনতো ৰুদ্ধ দুৱাৰৰ সন্মুখীন জৰুৰ হ'বা। কিন্তু সেই ৰুদ্ধ দুৱাৰ ভেদ কৰি নিজৰ ধ্যান মুক্ত দুৱাৰৰ দিশে নিব লাগিব আৰু সেই মুক্ত দুৱাৰেৰে অগ্ৰসৰ হৈ নিজৰ জীৱন গঢ় দিব লাগিব। লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনৰ এটা ঘটনা শুনা। তেওঁ অতি গৰীব আছিল। কিতাপ কিনিবলৈ পইচাৰ অভাৱ। শিক্ষকে ক'লে, কাইলৈ যদি কিতাপ আনিব নোৱাৰা, পৰীক্ষাত বহিবলৈ নোপোৱা। তেওঁ মুক্ত দুৱাৰৰ অন্বেষণ কৰিলে। ৰাতি এজন বন্ধুৰ ওচৰলৈ গ'ল, কিতাপখন আনিলে আৰু ৰাতিৰ ভিতৰত কিতাপখনৰ কপি কৰিলে। পুৱা স্কুললৈ গৈ শিক্ষকক দেখুৱালে। শিক্ষকে অতি সন্তোষ পালে। তেওঁ মুক্ত দুৱাৰ বিচাৰিলে, তেওঁ পাই গ'ল। যিসকলে মুক্ত দুৱাৰৰ সন্ধান কৰে তেওঁলোকে মুক্ত দুৱাৰ প্ৰাপ্ত কৰে আৰু সেই মুক্ত দুৱাৰেদি অগ্ৰসৰ হৈ নিজৰ জীৱনত আগবাঢ়ি যায়। সেইকাৰণে সদায় মনত ৰাখিবা, বন্ধ দুৱাৰে তোমাক আগবাঢ়ি যোৱাত সহায় নকৰে আৰু খোলা দুৱাৰে তোমাক উন্নতিৰ পথত আগুৱাই নিয়ে। সেইকাৰণে সন্ধান কৰা মুক্ত দুৱাৰ ক'ত আছে আৰু নিজৰ জীৱনক আগবঢ়োৱা। মোৰ আন্তৰিক শুভকামনা তোমালোকৰ লগত সদায়ে আছে। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। বিদ্যাৰ্থীসকলে শিক্ষকক ধন্যবাদ দিলে আৰু ক'লে, আজি আপুনি আমাক এটা বহুমূলীয়া শিক্ষা দিলে। আমি আমাৰ জীৱনত আগুৱাই যাম। মুক্ত দুৱাৰ আমি বিচাৰি উলিয়াম আৰু মুক্ত দুৱাৰেদি উন্নতিৰ জখলাৰে আগুৱাই যাম। সৎবাক্য। আমাৰ পৰম পূজ্য গুৰুদেৱ পণ্ডিত শ্ৰী ৰাম শৰ্মা আচাৰ্যই কৈছিল, মানুহ পৰিস্থিতিৰ দাস নহয়, বৰং মানুহ পৰিস্থিতিৰ নিৰ্মাতা, নিয়ন্ত্ৰণকৰ্তা আৰু স্বামী। ধন্যবাদ।